মোৰ মানি বেগটো পিয়াজৰ দৰে হৈ গৈছে। উলিয়ালে চকুৰ পৰা পানী ওলাই। মাজে মাজে মন যায় মনটোক ধৰি আনি গৰু পিটন দিবলৈ। খাই মোৰ পিন্ধে মোৰ আৰু চিন্তা কৰে বেলেগৰ বাবে। ইতিহাস সাক্ষী আছে, আজিলৈকে কোনেও 2 মিনিটত মেগী বনাব পৰা নাই। জীৱনৰ মূল্য সদায় মৃত্যুৰ পিছতহে বাঢ়ি যায়। সেইদিনাই গম পালো যিদিনা মুৰ্গী বেপাৰীটোৱে কৈছিল গোটা মুৰ্গীৰ কেজি 100 টকা আৰু কটা মুৰ্গীৰ কেজি 200 টকা। আজিকালি যেতিয়া মোক কোনোবাই কয় ঐ মই তোমাক কেতিয়াও এৰি নাযাওঁ, মা কসম বাগৰি বাগৰি হাঁহিব মন যায়। No, 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 no. চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু বাংলাদেশীৰ লুঙি একে কথা। ওপৰে ওপৰে গাঁঠি কটকটীয়া, তলৰ ফালে গোটেইখন খোলা। মহবোৰো দেখোন পাকিস্তানী আতংকবাদীৰ নিচিনাই। এক থাপৰত জীৱন শেষ বুলি জানিও বাৰে বাৰে বদমাচি কৰি থাকে। Oh no! I am the one, the way your son don't need. কান্দিও সুখ নাই ভাই। 30 মিনিট কান্দিলা 2 ঘন্টা মূৰ বিষাই। আমাৰ বাড়িৰ জাতিলাও। Oh no! তাই মোক চোৱাৰ হেঁপাহত পদূলিত সদায় গোবৰ পেলাবলৈ আহে। Hey! তাৰ পাছত কি আৰু বাপেকে গৰুহাল বেচি দিলে। বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰক, কমেন্ট কৰক, শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক। Subscribe right here. 좀 어려웠어요. 좀 어려웠어요.